নমস্কাৰ মোৰ নাম কাষ্টম বসুমতাৰী আজি কিছু আলোচনা কৰিম বুলি মই আজি আৰু পুনৰ আপোনালোকৰ ওচৰত আহিলো সেল্লি এসেম্বলি কনস্টিটুৱেন্সিৰ যি বাই ইলেকশ্যন এই বাই ইলেকশ্যন কেম্পেইনিং চলি আছে আমিও যুৱ বিপিএফ হৈ সেল্লি সমষ্টিৰ আণ্ডাৰত বিভিন্ন ঠাইত গৈছো কিন্তু হসা কথাটো এটোৱে যে ইউপিপিএলে 4 বছৰ 6 মাহ শাসন কৰা পাছতো আমি চিৰাং ডিস্ট্ৰিক্টৰ আণ্ডাৰত যিমানটো আমি ঘূৰিছো আমি বিভিন্ন ঠাইত গৈছো কিন্তু ইউপিপিএলে 4 বছৰ 6 মাহ শাসন কৰা পাছতো সেল্লি সমষ্টি বা চিৰাংবাসীৰ কাৰণে একো কাম কৰা আমি দেখি পোৱা নাই তেওঁলোকে একো কৰা নাই তেওঁলোকে 4 বছৰ শাসন পালে তো আমি প্ৰশ্ন কৰিব বিচাৰো ইউপিপিএলক যে আপোনালোকে চিৰাং ভাষীৰ কাৰণে চিৰাং ৰাইজৰ সকলৰ কাৰণে কি কাম কৰিলে আপোনালোকে কিবা দলং বনাইছে নেকি প্ৰথম প্ৰশ্ন দলঙে যে হাগ্ৰামা মহিলাৰী সালৰ শাসনত বিপিএফ চৰকাৰৰ সময়ত আই নদীৰ ওপৰত হাগ্ৰামা ব্ৰিজ যোনটো বিৰাট লম্বা ব্ৰিজ সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে নিজৰ শাসন কালত তেওঁৱে হাগ্ৰামা ব্ৰিজ বনাইছে আৰু এই হাগ্ৰামা ব্ৰিজে চিৰাং বাকীৰ কাৰণে আৰু এই অঞ্চলৰ বসবাস কৰা সকলৰ কাৰণে আহা যোৱা যান বাহনত বিৰাট ইম্পৰ্টেন্ট আজি চিৰাং বাকীয়ে যি ব্যক্তিসকলে এফালে আহা যোৱা কৰে তেওঁলোকে সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰ আৰু বিপিএফক পাহৰিলে নহব যে আপোনালোকৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে সুবিধাৰ কাৰণে আপোনালোকৰ ভালৰ কাৰণে সকলোৰ ভালৰ কাৰণে তেওঁৱে হাগ্ৰামা ব্ৰিজ চিৰাং বাকীৰ কাৰণে বনাই দিছে আৰু এফালে আই পোৱালি নদীৰ ওপৰত সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে তেকেতে বনাইছে আৰু তেকেতৰ শাসনত অলমোস্ট 90% দলঙে কমপ্লিট হৈছিল কিন্তু ইউপিপিএলে শাসন অহা পাছত এই 10% কাম কৰি তেওঁলোকে ইনাগুৰেশ্যন কৰিছে কিন্তু 90% অলৰেডি হাগ্ৰামা মহিলাৰী সাৰে কৰিছে আৰু চিৰাং অঞ্চলত বিভিন্ন ৰাস্তা পদূলি সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে কৰিছে চিৰাং অঞ্চলৰ পৰা যিসকলে চাকৰি কৰি আছে এই গোটেই চাকৰিটো মেক্সিমাম চাকৰি সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰ দিয়া বিপিএফ চৰকাৰৰ সময়ত তেওঁলোকে চাকৰি পোৱা চিৰাং অঞ্চলত যিমানটো ৰাস্তা পদূলি হৈছে মেক্সিমাম ৰাস্তা পদূলি সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰৰ সময়ত বনা তো চিৰাং অঞ্চলৰ কাৰণে ইউপিপিএলে কি কৰিলে না তেওঁলোকে এখন স্কুল তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰিলে যিমানটো প্ৰভিন্সিয়েলাইজ হৈছে সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰৰ বিপিএফ চৰকাৰ সময়ত হৈছে ইউপিপিএল শাসনত তেওঁলোকে প্ৰমোদ বড়োৱে এটাও স্কুল প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এই 4 বছৰ 6 মাহত তেওঁ এজনকো চাকৰি দিব পৰা নাই আৰু বিভিন্ন ঠাইত দলং লাগে তেওঁলোকে এই দলং দিব পৰা নাই তো আমাৰ অধিকাৰ আছে বিপিএফ হিচাপে আমাৰ অধিকাৰ আছে যে সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে কাম কৰিছে চিৰাং বাকীৰ কাৰণে চিন্তা কৰিছে সেল্লি সমষ্টিৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে বিপিএফ চৰকাৰ সময়তে কাম হৈছিল ইয়াৰ কাৰণে বিপিএফে গৌৰৱেৰে আমি চিৰাং অঞ্চলৰ ৰাইজৰ পৰা ভোট খুজিব আমি পাৰো তো ইউপিপিএলে তেওঁলোকে একো কাম কৰা নাই এজনো ল'ৰা ছোৱালীক চাকৰি দিয়া নাই এজনো স্কুলক এটাও স্কুলক প্ৰভিন্সিয়েলাইজ কৰা নাই তেওঁলোকে এনেকা দলঙো বনা নাই তো তেওঁলোকে কি কৈ ভোট খুজিব ইয়াৰ কাৰণে মই ভাবো তেওঁলোকৰ তাত এজেন্ডা নাই আমাৰ তাত এজেন্ডা আছে সেইকাৰণে আপোনালোকে বিপিএফৰ কেণ্ডিডেট সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰৰ কেণ্ডিডেট সূৰ্য কুমাৰ বসুমতাৰী তেখেতে এডুকেটেড আৰু তেওঁৱে ফিট আৰু তেওঁকে চিৰাং হিচাপে সেল্লি সমষ্টিৰ ৰাইজসকলে সন্মানীয় সূৰ্য কুমাৰ বসুমতাৰী দাদা তেখেতক ভোট দিব লাগে আৰু তেখেতক জয় কৰি চিৰাং অঞ্চলৰ কাৰণে আৰু চিৰাঙৰ ৰাইজসকলক চিন্তাধাৰা কৰা আৰু চিৰাং অঞ্চলৰ দুখ বেদনা বুজি পোৱা সন্মানীয় সূৰ্য কুমাৰ বসুমতাৰী দাদা তেওঁক ভোট দিব লাগে আৰু তেওঁক এছেম্বলিক পঠাই আৰু তেওঁৱে চিৰাং অঞ্চলৰ ৰাইজৰ হৈ হঠাই মাত মাতিব চিৰাং অঞ্চলৰ দুখ বেদনা তেওঁৱে গম পায় আৰু যুৱ বিপ্লৱ হৈ মই
সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে যি কাম কৰিছে বিপিএফ সময়ত যি কাম কৰিছে সেইকাৰণে গৌৰৱৰে আৰু আপোনালোকৰে দায়িত্ব আছে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে বহুত চিৰাংবাসীৰ কাৰণে কাম কৰিছে ইয়াৰ কম্পেয়াৰ কৰিলে প্ৰমোদ বড়োৱে একো কাম কৰা নাই ইউপিপিএল সকলে একো কাম কৰা নাই তো মই ভাবো কি এজেন্ডা লৈ কি ক্লেম কৰি তেওঁলোকে ভোট খুজিব মই চিন্তা কৰি পোৱা নাই তো ৰাইজ সকলে বুজি পায় বিপিএফে কিমান অৱদান আছে হাগ্ৰামা মহিলাৰী ছাৰে কিমান অৱদান আছে ইয়াৰ কাৰণে মই ভাবো এই চেল্লি বাই ইলেকশ্যনত বিপিএফে জয় হ'ব আৰু বিপিএফে জিতিব আৰু সকলো চেল্লি সমষ্টিৰ ৰাইজ সকলক মই যুৱ বিপিএফ হৈ আপোনালোকক অনুৰোধ জনালো অহা 13 তাৰিখত আপোনালোকৰ নিজৰ মূল্যৱান ভোট আপোনালোকে বিপিএফক দিব আৰু বিপিএফে জয়যুক্ত হ'ব সকলোকে থ্যাংক ইউ ধন্যবাদ